Hey guys, welcome back to my channel Rupa's Lifestyle. কি খবৰ আপোনালোকৰ আশা কৰো ভালে। আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম হেয়াৰ ড্ৰায়াৰ দি মই কেনেকৈ জিকা হোৱা জোতা শুকাও। এই টেকনিকটো আচলতে মোৰ নহয়, আজি মই বৰ পৰাহে শিকিলো। আৰু আপোনালোকৰ চাগে বিশ্বাস হোৱা নাই, আপোনালোকে ফুল ভিডিঅ' চোৱাৰ পাছতহে গম পাব সঁচাকে জোতা শুকাব পাৰি না নোৱাৰি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। তাৰ মানে অহাকালি আমাৰ পিকনিক যোৱাৰ কথা আছে, কিন্তু আমাৰেও নাযাওঁ বুলি কওঁতে মই জোতাযোৰ ধুই দিলোঁ। এতিয়া আকৌ ৰাতি আহি কিনে কৈ আছে যে পিকনিকত যাব। তো এতিয়া মই কি কৰোঁ, জোতাযোৰটো শুকুৱাই নাই। তাৰ আছেও এনেও 2-3 যোৰ জোতা, কিন্তু সেইবোৰ সি মানে নিপিন্ধে। এইবোৰে তাৰ ফেভৰেট হয়, এই জোতাযোৰে। সেয়ে মই দেৰি নকৰি বৰ বুদ্ধিটোৱে এপ্লাই কৰি আছোঁ। আৰু যিহেতু পিকনিকৰ কথা নোযোৱাকৈতো থাকিব নোৱাৰি, আৰু সেও কৈ আছে যে জোতা নহ'লে চেণ্ডেল পিন্ধিয়ে যাম। কিন্তু চেণ্ডেল পিন্ধি গ'লে আপোনালোকে কওকচোন, মই লাজ পাম না বেলেগৰ আগত। যিহেতু ময়ো লগত যাম, মই লগত নগ'লে বেলেগ কথা আছিল, কিন্তু লগত যিহেতু যাম। আৰু আমাৰ ইয়াৰ আৰু এটা অভ্যাস আছে, মোৰ লগত যদি ক'ৰবাত যাবলৈ ওলায় তেতিয়া মানে সি যিমান পুৰণা কাপোৰ আছে সেইবোৰহে মানে ওলাই ল'ব। আৰু অকলে যদি ক'ৰবাত যাবলৈ ওলায় তেতিয়া আকৌ ধুনীয়া ড্ৰেছ পিন্ধি একদম টিপটপ হৈ ওলাব, এনেকুৱা। তো যিয়েই নহওক, বৰ টেকনিকটো কিন্তু কামত আহিছে। এয়া চাওক আপোনালোকে, মোৰ জোতা এখন শুকোৱা হ'লে, এইটো মোৰ হাতৰখন, আৰু সেইটো বৌ শুকুৱাই আছে নতুনকৈ ল'লে। সেইটোৰ কালাৰ অলপমান ডাঠ দেখা যায় আছে, আৰু এইটো অলপমান পাতল ব্লু, মানে এইটো শুকাইছে অলৰেডি। এয়া চাওক আপোনালোকে ভালকৈ, আৰু সেইটো মানে ভিজা আছে বহুত। এয়া মই কিন্তু ভবা নাছিলোঁ যে সঁচাকৈ শুকাব পাৰিম বুলি। মোৰ বিশ্বাসেই হোৱা নাছিল, কিন্তু এয়া চাওক সঁচাকৈ মোৰ শুকোৱা হৈ গ'ল দুয়োটাই। এয়া মই ভবাই নাছিলোঁ যে শুকাব বুলি। পানীখিনি সৰি পৰি গৈছিল, দিনত যিহেতু ৰ'দত দিছিলোঁ, ৰ'দ নাছিল, কিন্তু ভালেখিনিয়ে জিকা আছিল। তো আপোনালোকৰো যদি কেতিয়াবা বহুত বেছি ইমাৰ্জেঞ্চি থাকে, তেতিয়াহ'লে মোৰ টেকনিকটো এবাৰ এপ্লাই কৰি চাবচোন। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব কিন্তু। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।